Hello, welcome and welcome back to my YouTube channel. এয়া হৈছে আমাৰ গাঁৱৰ আমাৰ ৰূপালী সংঘৰ সোণালী জয়ন্তী। তাতে এয়া পতাকা উত্তোলন কৰি আছে। আজিৰ দিনটোত আন এটা কাৰ্যসূচী হৈছে বৃদ্ধ ব্যক্তিসকলৰ কথোপকথন। তেওঁলোকৰ দিনত কেনেকুৱা আছিল, কি আছিল তাৰ বিষয়ে আমাৰ গাঁওখনৰ বিষয়ে অধিকভাৱে জানিবৰ কাৰণে এই কথোপকথনখন ৰখা হৈছিল। বহুত ভাল লাগিল শুনি, বহুত নজনা কথা জানিলোঁ। এই বৰদেউতাজনে ৰেডিঅ'ৰ কথা ক'লে। আমাৰ গাঁৱত ৰেডিঅ' কেনেকৈ আহিছিল, কি কৰিছিল, ৰেডিঅ'টো কেনেকৈ পূজা কৰিছিল, ৰেডিঅ'ৰ ওচৰত ধূপ নজ্বলাইছিল যাতে ৰেডিঅ'টোৰ ভিতৰে টানি ল'ব ধোঁৱাটো। এইবিলাক বহুত ভাল লাগিল, বহুত কথা নজনা কথা। আমাৰ গাঁৱৰ নামতি দল বা নামৰ দল এইবোৰৰ কথা ক'লে। লগতে আমাৰ গাঁৱৰ ৰাস্তা ঘাটৰ কথা, যাতায়াত ব্যৱস্থা ইমান শোচনীয় আছিল। আমাৰ গাঁৱৰ যাতায়াত ব্যৱস্থা, গৰু গাড়ীত কইনা অনা, একদম আমেজিং। ক'বলৈ গ'লে কিছুমান কথা আমি এতিয়া আমাৰ দিনত ভাবিবও নোৱাৰোঁ। আমি এখন চাইকেল থকা গাঁওখনৰ ভিতৰত এইবোৰ কথা জানি নিজকে গৌৰৱান্বিতও অনুভৱ কৰিছোঁ যে আমি ইমান এনেকুৱা এটা অৱস্থাৰ পৰা ইমান ধুনীয়া এটা অৱস্থালৈকে গৈছোঁ, ইমান উন্নতি হৈছে আমাৰ গাঁওখনৰ। তাকে আৰু বহুত ভাল লাগিল। তেওঁলোকে যে কিমান কষ্ট কৰি আমাৰ গাঁওখনৰ উন্নতি কৰিছে তাৰ বাবে অশেষ ধন্যবাদ। তেওঁলোকৰ কাৰণে এই সংঘটো হৈছে, হয়তো তেওঁলোকৰ কাৰণে আমি এই সোণালী জয়ন্তী পালন কৰিব পাৰিছোঁ। তেওঁলোকে যদি সংঘটোৱে নাপাতিলে হয়, আমি জানো সোণালী জয়ন্তী পাতিব পাৰিলোঁ হয়? নথৈ আনন্দিত হৈছোঁ। থেংক ইউ ফৰ অল এভৰিথিং। আনফালে কণ কণ ল'ৰা ছোৱালীৰ খেল ধেমালিবোৰ হৈ আছে। ইয়াতে পানী পাৰ খেল হৈ আছে। তাৰপিছত চেছ খেল অনুষ্ঠিত হ'ল। ইভিনিং এঞ্জেলা চাইমাক মাতিছিল। মোৰ ফেভৰেট সাংবাদিক হয়, সকলোৰে হয়তো এতিয়া ফেভৰেট হয়। বৰ ধুনীয়াকৈ ভাষণ দিলে। তেওঁৰ ভাষণ শুনি সঁচাই মন্ত্ৰমুগ্ধ হৈ গৈছোঁ। মই আগৰ পৰাই ফ্ৰেণ্ড আছিলোঁ, এতিয়া আৰু বেছি হৈছোঁ বুলি ক'লেও ভুল নাই। তাৰপিছত জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাই এয়া মায়াবিনী গীত গোৱা হৈছে। ইউটিউবাৰ ৰাকেশ ডেকা আজি সাংস্কৃতিক সন্ধিয়াৰ এংকৰ আছিল। তাৰ পাছত নিশা সাংস্কৃতিক সন্ধিয়া আৰম্ভ হ'ল। ইয়াতে আমাৰ গাঁৱৰে ল'ৰা ছোৱালীবোৰে ডেন্স কৰিছে। ওচৰৰে গাঁৱৰ পৰাও দুই এজনে ডেন্স কৰিছে, গীত গাইছে। বহুত ভাল লাগিল। আৰু লগতে কৌতুক অভিনেতাক মাতিছিল, তেওঁলোকে প্ৰদৰ্শন কৰিলে, বহুত হহুৱালে, ভাল লাগিল। আজিলৈ আহিছোঁ, আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। বাই বাই।